পাৱৈত ভয়ংকৰ পথ দুৰ্ঘটনা। কালি নিশা প্ৰায় 11 বজাত তিনিচুকীয়া জিলাৰ পাৱৈস্থ 38 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা এটা সংঘটিত হয়। কয়লা পৰিবাহী ট্ৰাক আৰু বলেৰো পিকআপ ভানৰ মুখামুখি সংঘৰ্ষ। অতি সংকটজনক অৱস্থাত বলেৰো পিকআপৰ চালক। তিনিচুকীয়া জিলাৰ পাৱৈস্থ 38 নং ৰাষ্ট্ৰীয় ঘাইপথত কালি নিশা প্ৰায় 11 বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। মাৰ্ঘেৰিটাৰ পৰা তিনিচুকীয়া অভিমুখী কয়লা পৰিবাহী ট্ৰাক আৰু বিপৰীত দিশৰ পৰা অহা এখন নম্বৰ প্লেটবিহীন বলেৰো পিকআপ গাড়ী মুখামুখি সংঘৰ্ষত লিপ্ত হয়। ফলত বলেৰো পিকআপখনৰ সন্মুখভাগ সম্পূৰ্ণৰূপে বিধ্বস্ত হয়। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দুৰ্ঘটনাগ্ৰস্ত গাড়ী দুখন ৰাস্তাতে আবদ্ধ হৈ যায়। বহু কষ্ট কৰি গাড়ীৰ পৰা উলিয়াই অতি সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় বলেৰো পিকআপ ভানৰ চালকজনক। বলেৰোখনৰ হেণ্ডিমেনজনো কিছু আঘাতপ্ৰাপ্ত হয়। ট্ৰাকখনৰ কয়লাখিনি বৈধ নে অবৈধ সেয়া জানিব পৰা বৰ্তমানলৈকে হোৱা নাই যদিও অবৈধ বুলি সন্দেহ কৰা হৈছে। AS01Q8517 নম্বৰৰ ট্ৰাকখনৰ ড্ৰাইভাৰ হেণ্ডিমেনসহ সকলোখিনি ঘটনা সংঘটিত কৰি পলায়ন কৰে। ঘটনাস্থলীত উপস্থিত হৈ ডিগবৈ আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে 2019 চনৰ 25 নৱেম্বৰত একে স্থানতে কয়লা ভৰ্তি ট্ৰাকে মহতিয়াই নিয়াৰ ফলত 4জন লোকৰ থিতাতে মৃত্যু হৈছিল। উক্ত স্থানত থকা লাইন হোটেলসমূহত আইন শৃংখলা অমান্য কৰি শাৰী শাৰীকৈ ট্ৰাকসমূহ ৰখাই থোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈ অহা বুলি স্থানীয় ৰাইজে অভিযোগ আনিছে। চোৰাং তেলৰ ঘাটিস্বৰূপে লাইন হোটেলসমূহৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাৰ বাবেই উক্ত স্থানটো মৰণ ফান্দলৈ পৰিণত হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। এখনৰ লগত এটা ডিআই এখনৰ এই মুখামুখি সংঘৰ্ষ হৈছে বুলি গম পালোঁ। আহিলোঁ, আহি তাৰপিছত ড্ৰাইভাৰজন অলপ ফচি আছিলে। তেখেতক আমি স্থানীয় ৰাইজৰ লগত লগ হৈ কিবাকে উলিয়াই মাৰ্ঘেৰিটা হস্পিটেললৈ পঠাইলোঁ। আৰু এখন স্কুটিও মুখামুখি সন্মুখৰ লগতে হৈছিলে নেকি? নাই, সেইটো আমি পোৱা নাই। কেজুৱেলিটি আছে নেকি ছাৰ? কিবা কেজুৱেলিটি হৈছে নেকি? কেজুৱেলিটি মানে এইটো কেজুৱেলিটি ঠিক নাই, ইনজিঅ'ৰ বেছি। মানে গাড়ীখনত কেইজন আছিলে? আমিতো এজনেই পাইছোঁ আহি। মানে কয়লা ট্ৰাকৰ লগত হৈছিলে? ট্ৰাকখন চেক কৰা নাই এতিয়া। ট্ৰাক বুলি শুনিছোঁ, এতিয়া চাম আৰু চালে। उधर मार्केट तरफ से आई थी, जैसे गलाबड़ी आ रहा था तो कम दोनों का एकदम आमने सामने में हो गया, कम धक्का लग गया, एक्सीडेंट हो गया। कितना को चोट लगा? वो जो कम डालाबड़ी का जो कम छोटा गाड़ी का जो है ना वो ड्राइवर तो पूरा एकदम सीरियस हो गया। हाँ, मैजिक का सीरियस हो गया, वो सिविल लग गया उसको। अब कंडीशन कम खराब है उसका। ट्रक का ड्राइवर कंप्लीट भाग गया। तब कोयला गाड़ी ट्रक में क्या था? ट्रक टू था। ट्रक में क्या था? ट्रक में क्या था? कोयला था, ट्रक में कोयला था। जगह का नाम क्या है जहाँ एक्सीडेंट? पावर सेंटर। पावर सेंटर। हाँ जी, पावर सेंटर। एम्बुलेंस पहुंचा था क्या? एम्बुलेंस नहीं आया था। पुलिस आया है? पुलिस आया हुआ है, डिब्बू थाना हुआ है। দ্য নৰ্থ ইষ্ট ভইচ অসম।